নমস্কাৰ মৰমৰ ছাত্ৰসকল তোমালোকৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট যেহেতু অহাকালি তোমালোকৰ ইতিমধ্যে ঘোষণা কৰিল আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টত বহুতো ছাত্ৰছাত্ৰী এনেকুৱা আছে যে এটা সাবজেক্ট বা দুটা সাবজেক্ট বা তিনিটা সাবজেক্টত ফেল কৰিছে তথাপিও পাছ কৰিছে মানে গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে এতিয়া তোমালোকে ভাবি আছে নেকি যে সেই গ্ৰেছ মাৰ্কটো তোমালোকে কেনেকৈ উঠাম আৰু কেনেকৈ তোমালোকে নম্বৰটো হেতু সাবজেক্টত বঢ়াই লম তাৰ কাৰণে তোমালোকৰ আছে এটা ভাল এক্সাম যেটো হল তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা এই বেটাৰমেন্ট পৰীক্ষাৰ যোগেদি তোমালোকে সেই গ্ৰেছ মাৰ্কটো উঠাই লব পাৰিবা আৰু তোমালোকে তোমালোকৰ মাৰ্কশিটত নম্বৰটো এড কৰিব পাৰিব মানে নতুন নম্বৰটো এড কৰিব পাৰিবা সো আজি তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা কি হয় বেটাৰমেন্ট পৰীক্ষা কেতিয়া দিব লাগে আৰু কোনটো সময়ত হ'ব ফৰ্ম ফিলআপ কেতিয়া হ'ব আৰু কি কোন কেটা সাবজেক্ট পঢ়িব লাগিব সকলোখিনি কথা তোমালোকৰ ডিটেইলছ সহকাৰে স্টেপ বাই স্টেপ আলোচনা কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়া প্ৰথমতে তোমালোকে কৈ লব বিচাৰিছো যে তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা কি হয় বেটাৰমেন্ট পৰীক্ষা এনেকুৱা এটা পৰীক্ষা যেটো পৰীক্ষাৰ যোগেদি তোমালোকে জিকেটা সাবজেক্টত তোমালোকে গ্ৰেছ মাৰ্ক পাইছা বা তোমালোকে জিকেটা সাবজেক্টত তোমালোকে কম নম্বৰ পাইছা বা তোমালোকৰ যদি ভাবি আছে যে সেই সাবজেক্টত মই আকৌ এবাৰ পৰীক্ষা দি নম্বৰটো বঢ়াই লম তেন্তে তোমালোকৰ কাৰণে হেতু পৰীক্ষা মানে হল বেটাৰমেন্ট পৰীক্ষা এই বেটাৰমেন্ট পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হয় সো তোমালোকৰ ইটো তোমালোকৰ 2025 যেহেতু ৰিজাল্ট দিল এটা মেট্ৰিক পৰীক্ষাৰ নিচিনা এনেকুৱা নহয় যে তোমালোকৰ কম্পাৰ্টমেন্টাল পৰীক্ষা হ'ব ইটো তোমালোকৰ আকৌ 2026 ত যেতিয়া ফাইনাল পৰীক্ষা হ'ব ফাইনাল পৰীক্ষাৰ লগতে তোমালোকে এই পৰীক্ষাটো দিব পাৰিবা মানে ফাইনাল পৰীক্ষাৰ নিচিনাই তোমালোকৰ ইটো পৰীক্ষা হ'ব অকল তোমালোকৰ নামটো মানে ইটো পৰীক্ষাৰ নাম হ'ব বেটাৰমেন্ট পৰীক্ষা বা বেটাৰমেন্ট চান্স বেটাৰমেন্ট পৰীক্ষা সৰ্বমুঠ কেইটা সাবজেক্টত দিব পাৰি বহুতো ছাত্ৰছাত্ৰীৰ মনত ইটো প্ৰশ্ন জাগি উঠিছে সো তোমালোকে বেটাৰমেন্ট এটা দুটা বা তিনিটা সাবজেক্টত নহয় যদি তোমালোকে ভাবি আছে যে মই গোটেইকেটা সাবজেক্টত দিম তেনেহলে গোটেইকেটা সাবজেক্টত দিব সাবজেক্টতে তোমালোকে পৰীক্ষাটো দিব পাৰা যদি তোমালোকে আশা স্বৰূপ মানে নম্বৰটো পৰীক্ষাত পোৱা নাই আৰু এই বেটাৰমেন্ট পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হয় তোমালোকৰ কলুৱে 2026 চনত যেতিয়া তোমালোকৰ হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষা হ'ব মানে আহি আছে যেটো ফাইনাল পৰীক্ষা এই ফাইনাল পৰীক্ষাৰ লগতে তোমালোকে পৰীক্ষাটো দিব পাৰিবা আৰু ইয়াৰ কাৰণে তোমালোকে ফৰ্ম ফিলআপ কৰিব লাগিব আৰু ফৰ্ম ফিলআপটো তোমাৰ যেতিয়া তোমালোকৰ 26 ৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব তেতিয়া তোমালোকে 26 ৰ ফৰ্ম ফিলআপৰ লগত তোমালোকে ফৰ্ম ফিলআপটো কৰিব লাগিব আৰু সাবজেক্ট ওয়াইজ তোমালোকৰ নম্বৰটো ফৰ্ম ফিলআপৰ ফিজটো ধাৰ্য কৰা হয় মানে প্ৰতিখন সাবজেক্টৰ বাবদ তোমালোকৰ ফৰ্ম ফিলআপৰ নম্বৰ মাৰ্ক কিটো তোমালোকৰ ফিজটো ধাৰ্য কৰা হয় সো তোমালোকে ইয়াৰ কাৰণে তোমালোকৰ যেটো কলেজ আছে কলেজখনৰ লগত তোমালোকে যোগাযোগ কৰি লবা কিয়নো তোমালোকৰ কলেজতে তোমালোকে সবিশেষ জানিবলৈ পাবা আৰু এই বেটাৰমেন্ট পৰীক্ষাত তোমালোকে যদি কম নম্বৰ পোৱা যিখিনি তোমালোকৰ বৰ্তমান যেটো সাবজেক্টত তোমালোকে ভাবি আছে যে বেটাৰমেন্ট পৰীক্ষাটো দিম যদি তোমালোকে সেই সাবজেক্টত বৰ্তমান তুমি সাপোজ 20 পাইছা বা 25 পাইছা তেন্তে তোমালোকে বেটাৰমেন্ট পৰীক্ষা দি যদি তোমালোকে পৰীক্ষাটো ভাল হয় পৰীক্ষাটো ভাল হোৱাৰ ফলত তোমাৰ নম্বৰটো বাঢ়িব মানে যেখিনি নম্বৰ তোমালোকে পৰীক্ষাত পাবা সেইখিনি নম্বৰ তোমালোকৰ এড কৰা হ'ব আৰু যদি তোমালোকে সেই 22 বা 20 নম্বৰটো যদি কম পোৱা তেনেহলে তোমালোকৰ নম্বৰটো মাইনাস নহয় মানে ডিক্ৰিজ নহয় সো মৰমৰ ছাত্ৰছাত্ৰীসকল বেটাৰমেন্ট পৰীক্ষা এনেকুৱা এটা পৰীক্ষা যেটো হল তোমালোকৰ বেটাৰমেন্ট চান্স বুলি কোৱা হয় মানে তোমালোকে নম্বৰটো বঢ়াই ল'ব পাৰা তোমালোকৰ নম্বৰটো নকমে পৰীক্ষাটো দিয়াৰ ফলত আৰু যদি কোনোবা ছাত্ৰ বা ছাত্ৰী ভাবি আছে যে পৰীক্ষাটো দিম তাৰ কাৰণে তোমালোকে এই 26 ৰ যেটো যেতিয়া তোমালোকৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব ফাইনাল পৰীক্ষা তেতিয়া তোমালোকে নিজৰ কলেজখনৰ লগত যোগাযোগ কৰিবা কিয়নো তোমালোকৰ কলেজতে তোমালোকে ফৰ্ম ফিলআপটো কৰিব লাগিব আৰু তাতে তোমালোকে সাবজেক্টটো চয়েস কৰিব লাগিব সো এইখিনি আছিল তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা সো তোমালোকে আৰু ডাউট নকৰিবা যে তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা দিয়াৰ ফলত নম্বৰটো কমিব বুলি ঠিক আছে তোমালোকে যদি নম্বৰটো যদি তোমালোকে বঢ়াই লোৱা পৰীক্ষা যদি তোমালোকৰ ভাল হয় যিমান নম্বৰ তোমালোকে পৰীক্ষাত পাবা সিমান নম্বৰে তোমালোকে পৰীক্ষাৰ নম্বৰটো এড হ'ব আৰু যদি তোমালোকে কম নম্বৰ পোৱা তেন্তে তোমালোকৰ আগৰ নম্বৰটোৱে মানে থাকি যাব সো এইখিনি আছিল তোমালোকৰ বেটাৰমেন্ট পৰীক্ষাৰ সবিশেষ ডিটেইলছ সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু যদি কিবা ডাউট থাকে তোমালোকৰ কমেন্ট সেকশনত জনাবা কিয়নো আমি তোমালোকক সবিশেষ জনাই দিম কমেন্ট সেকশনত সো মৰমৰ ছাত্ৰছাত্ৰীসকল এইখিনি আছিল আৰু তোমালোকৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো কেনেকৈ হল কমেন্ট সেকশনত তোমালোকে জনাবলৈ নাপাহৰিবা সো আজিৰ কাৰণে মানে আছিল ধন্যবাদ কি পাৰ্সিং